প্ৰথমবাৰৰ কাৰণে লোকসভাৰ অধ্যক্ষগৰাকী অসমলৈ আহিলে আৰু আপোনাৰ অধ্যক্ষতাৰ দিনত এই ভাল দিনটো আহিলে কেনেধৰণৰ কি আজি কেনেকৈ আদৰিলে কি বাৰ্তা দিলে? আজি অসম বিধানসভাত প্ৰথমবাৰৰ বাবে ভাৰতৰ লোকসভাৰ অধ্যক্ষ আহিছে, তেখেত ওম বিৰলাজী। কেতিয়াও অসম বিধানসভাত কোনো পাৰ্লিয়ামেণ্টৰ স্পীকাৰ বা সংসদৰ অধ্যক্ষ অহা নাছিলে। অসমলৈ আহিছিলে কিন্তু বাহিৰৰ পৰাই ঘূৰি গৈছিলে, কিন্তু এইবাৰ বিধানসভাৰ ভিতৰত বিধানসভাৰ হলত আহি পালে বিধায়কসকলৰ মাজত থাকি পালে ইয়াত তেওঁ মত বিনিময় কৰি গ'ল আৰু এটা ভাষণ ৰাখি থৈ গ'ল। সেইটো আমাৰ অসম বিধানসভাৰ কাৰণে গৌৰৱৰ কথা আৰু সমগ্ৰ অসমৰ কাৰণেও সেয়া গৌৰৱৰ কথা। আজি তেখেতে অহাৰ কাৰণে আমি এটা সম্বৰ্ধনা অনুষ্ঠানো তাত অনুষ্ঠিত কৰিলোঁ। আমাৰ অসম বিধানসভা লাইভ বুলি আমি এতিয়া আমাৰ বিধানসভাৰ কাৰ্যসূচী আৰু ইয়াৰ লগতে অন্যান্য বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰচাৰ কৰিবৰ কাৰণে এটা পৰ্টেল আমি আৰম্ভ কৰিছোঁ, যিটো পৰৱৰ্তী পৰ্যায়ত টিভি চেনেল হ'ব। সেইটো তেখেতে আজি উদ্বোধন কৰি গ'ল, লঞ্চ কৰি গ'ল আৰু সেইটো আমাৰ কাৰণে খুবেই ভাল কথা যে আমি আজি ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ব্যক্তিলৈকে আমাৰ বিধানসভাৰ প্ৰক্ৰিয়া আমি এতিয়া পঠাব পাৰিম বা সকলোৱে অসম বিধানসভাৰ বিষয়ে, অসমৰ বিষয়ে, অসমৰ বুৰঞ্জীৰ বিষয়ে এই চেনেলৰ যোগেদি জানিব পাৰিব। সেইটো আমাৰ কাৰণে ভাল আৰু সেইটো তেখেতে আজি উদ্বোধন কৰি দিলে। তেখেতক আমি অসমৰ সংস্কৃতি, কালচাৰেল ইয়াৰ প্ৰগ্ৰেম আমি প্ৰদৰ্শন কৰিলোঁ। কম সময়ৰ ভিতৰত হ'লেও আমি তেখেতক প্ৰদৰ্শন কৰিলোঁ, যিটো চাই তেখেতৰ খুব ভাল লাগিল আৰু তেখেতে খুব ভাল মন্তব্য দি গুচি গ'ল। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আৰু ঐতিহাসিক দিন আৰু দীঘলীয়া অসম বিধানসভাৰ যাত্ৰাত আজি প্ৰথম লোকসভাৰ অধ্যক্ষ ইয়াত খোজ দিলে। গতিকে আহি থকাৰ দিনটোত আমি আশা ৰাখিছোঁ তেখেতৰ আজিৰ পদাৰ্পণ, আজিৰ ইয়াত খোজ দিয়া আৰু আমাৰ বিধানসভাক উদ্দেশ্য কৰি যিখিনি তেখেতে ভাষণ দি গৈছে, যিবোৰ অতিকৈ পাৰ্লিয়ামেণ্টাৰী যি প্ৰচিডিউৰ আছে, বিধায়নী যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াবিলাকৰ বিষয়তো যিখিনি কথা আমাৰ সকলো সদস্যক তেওঁ বুজাই থৈ গ'ল আৰু আহি থকা দিনটোত কেনেকৈ কি কৰিব লাগে সেইটো কৈ থৈ গ'ল। মই ভাবোঁ সেয়া চব আমাৰ কাৰণে উপকৃত হ'ব। নমস্কাৰ, মই ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত এজন জুনিয়ৰ এছিষ্টেণ্ট। মোৰ নাম অভিজিত নাথ। মই আজি ইয়াতে উপবিষ্ট হৈছোঁ আমাৰ মাননীয় বিধায়ক মহোদয়ৰ জৰিয়তে। তেখেতে আজি যি অসম বিধানসভাৰ অধিৱেশন চলি থকাকালীন তেখেতৰ যোগেদি আমি এখন প্ৰশ্ন কাকতৰ যোগেদি আমি আমাৰ চাকৰি সন্দৰ্ভত বিধেয়কত উত্থাপন কৰিবলৈ দিছিলোঁ, কিন্তু আমাক যি চৰকাৰে উত্তৰ দিলে সেই উত্তৰটো আমি মুঠেই সন্তুষ্ট নহয়। যে কৈছে তাতে কি আমাৰ চাকৰিটো চৰকাৰীভাৱে হোৱা নাছিলে। যদি আমাৰ চৰকাৰীভাৱে চাকৰিটো হোৱাই নাছিলে তেতিয়াহ'লে আমাৰ যিখন বিজ্ঞাপনটোত কি কৰিছিল, প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা আমাক এডভাৰটাইজটো দিয়া হৈছিলে আৰু আমাৰ যিবিলাক এপইণ্টমেণ্ট আছিল সেইটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ যোগেদি হৈছিলে। গতিকে আমি এই কথাটোত দ্বিধাগ্ৰস্ত হৈ আছোঁ। আমাৰ একেটা বিজ্ঞাপনতে ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ যিজন গোটেই জিলাখন চোৱা চিতা কৰে, তাৰ লগে লগে চাৰ্কুল প্ৰজেক্ট ছুপাৰভাইজাৰ যিজনে এটা চাৰ্কুলৰ চোৱা চিতা কৰে আৰু লগতে আমি কনিষ্ঠ সহায়ক তিনিটা ভাগেৰে DPS, CPS আৰু জুনিয়ৰ এছিষ্টেণ্টসকলক একেটা বিজ্ঞাপনৰ যোগেদি লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা যাৱতীয় যি কাম আছিলে সেইখিনি কৰাই আমাক কি কৰিছিল, ইয়াতে নিয়োগ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা মাৰ্চ মাহৰ 26 তাৰিখে RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া বা অসম ভাৰতীয় মহাপঞ্জীয়কৰ যোগেদি এখন চিঠি আহিল। তাতে কি হ'ব যে ইয়াতে আমাৰ যিখিনি
মানে কাৰ্যকৰ্তা আছে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব কিয়নো তাৰ পৰা কোনো মানে বিত্তীয় সাহায্য দিয়া নহ'ব। কিন্তু আমি এটা কথা বুজি নাপালোঁ যে এতিয়াও সেই যি আমাৰ DPS অৰ্থাৎ জিলাখনৰ যি পৰ্যবেক্ষক তেখেত আৰু লগতে চাৰ্কুলটো চোৱা চিতা কৰাৰ কাৰণে CPS সকল আৰু আমাৰ যি ওপৰৰ মানে SPMU মানে সমন্বয়কৰ কাৰ্যালয়ত থকা কৰ্মকৰ্তাসকল এতিয়াও কাৰ্যত মানে বৰ্তি আছে। তেওঁলোকে দৰমহা যি পাব লগা আছে তেওঁলোকে পাই আছে। গতিকে আমাৰ যি প্ৰশ্ন আছিলে বিধানসভাত উত্থাপন কৰা প্ৰশ্নটোত আমি কোনো সুদুত্তৰ নাপালোঁ। তাতে কি লিখিছে যে আমাক মানে ঠিকাভিত্তিক লোৱা হৈছিল, আমাৰ ঠিকাৰ ম্যাদ উকলি গৈছে, গতিকে আমাক বিদায় দিছে। গতিকে আমি সংবাদ মাধ্যমেদি মানে জনাব বিচাৰিছোঁ যিহেতু এইখিনি হৈছে আমাৰ মানে যাৱতীয় নথিপত্ৰ আছে আমাৰ হাততে। এখন আমাৰ হৈছে বিজ্ঞাপন, ইয়াতে বিজ্ঞাপনত কি আছিলে প্ৰিন্সিপাল ছেক্ৰেটাৰী যোগেদি আমাক কি কৰিছিলে ইয়াতে নিয়োগ কৰিছিলে প্ৰিন্সিপাল ছেক্ৰেটাৰী যোগেদি। যদি প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ যদি চাকৰিটো ঠিকাভিত্তিকে হয়, যদি আমি মানে কোম্পানী যোগেদি আমি ইয়াত ভৰ্তি হৈছোঁ তেতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীতকৈ চহী কৰিছিলে। আমাৰ প্ৰশ্নৰ উত্তৰটো সেইটো। বা প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা এখন কি হৈছিল বিজ্ঞাপনটো দিয়া হৈছিলে। আৰু আমাৰ কি হয় প্ৰতি বছৰে আমাৰ এটা বছৰেকীয়া মানে খতিয়ান দিবলগীয়া হয়। বছৰেকীয়া খতিয়ানখন আমি প্ৰত্যেক বছৰে আমি দিওঁ, যিটো আমাৰ এপ্ৰাইজেল বুলি কোৱা হয়। এই এপ্ৰাইজেলৰ যিটো আমাৰ উত্তৰটো বা আমি কি গ্ৰেড পাব লাগে, A গ্ৰেড পাব লাগে, B গ্ৰেড পাব লাগে, সেই গ্ৰেডৰ যিটো মানে উত্তৰটো সেইটো আমাৰ মাননীয় উপায়ুক্ত মহোদয়সকলে আমাক নিৰ্ধাৰণ কৰি দিছিলে। যদি আমি সঁচাকৈ মানে ঠিকাভিত্তিকে আমি চৰকাৰী নহয় তেতিয়াহ'লে মানে উপায়ুক্ত মহোদয় তাত কিয় চহী কৰে? আমি জানিব বিচাৰিছোঁ উপায়ুক্ত মহোদয় কিয় চহী কৰে। আৰু দ্বিতীয় কথাটো হৈছে কি আমাক যিখন মানে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা মানে আমাৰ ৰিলিজ লেটাৰ দিছিলে তাতে কি কৈছিলে মানে আমাৰ যি সমন্বয়কৰ কাৰ্যালয় অৰ্থাৎ SPMU DPS CPS জুনিয়ৰ এছিষ্টেণ্ট কোনো নাথাকিব আৰু যাৰ যি ডকুমেণ্টছ আছে সকলো চৰকাৰী মানে ভাৱে চৰকাৰী বিভাগত জমা দিয়া হ'ব। কিন্তু মানে আমাক চক্ৰান্তক্ৰমে কি কৰিলে বাকী ওপৰৰসকলক ৰাখি অকল কনিষ্ঠ সহায়কসকলক ইয়াৰ পৰা বিদায় দিলে। এই কথাটোত আমি আজিলৈকে কোনো সু উত্তৰ নাপালোঁ। যোৱা 5 নৱেম্বৰ তাৰিখে আমি অসম পদাধিকাৰী মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত স্মাৰক পত্ৰৰ যোগেদি আমি জনাইছিলোঁ যে আমাক কিবা এটা কৰ্মসংস্থান ব্যৱস্থা এটা কৰি দিয়ক, যিহেতু আজি 8 মাহে ধৰি আমাৰ চাকৰি নাই, আমাৰ পানীত হাহাকাৰ অৱস্থা হৈ গৈছে, চাউল কিনি খাবলৈ আমাৰ পইচা নাই। গতিকে আমি যোৱাকালিও আমি এটা কি কৰিলোঁ সচল নামত যি আমাৰ চৰকাৰী ব্যৱস্থাৰে আমাক প্ৰতিবাদ কাৰ্যসূচী এটা ব্যৱস্থা কৰি দিছিলে, তাতে আমি প্ৰতিবাদ কাৰ্যসূচী এটা কৰিছিলোঁ। তাতো আমি কি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আৰক্ষী অতিৰিক্ত অধীক্ষকৰ যোগেদি আমি কি কৰিছোঁ এখন স্মাৰক পত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছোঁ। গতিকে আজি আপোনালোক সংবাদ বন্ধুসকলক মই এই কথাটো মানে আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই যি 262জন মানে কনিষ্ঠ সহায়ক আছে তেওঁলোকৰ চাকৰিটো বুলি নহয়, আমাৰ যি পৰিয়াল 262জনৰ পৰিয়ালকেইটা আছে এই পৰিয়ালকেইটা যাতে অকণমান তেওঁ চকু দিয়ে। আমি চাকৰি বুলি কোৱা নাই, আমাৰ পৰিয়ালতন্ত্ৰত চাওক আজি চাউল কিনি খাবলৈ পইচা নাই, ঘৰ ভাড়া দিবলৈ পইচা নাই। গতিকে আপোনালোকে মানে এই মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব। এইখিনিয়ে আমাৰ ক'ব লগা। গতিকে মই বেছি নকওঁ, এইখিনিকে মই কৈছোঁ। নমস্কাৰ।